নাপাওঁ আৰু তাতে কিছুমান ঘটনা ঘটিছে। অখিল গগৈতে মিত্ৰজোঁটত দুজন প্ৰাৰ্থী থাকে, অন্য গোটেই 125টা সমষ্টিত মুখামুখি যুঁজ অখিল গগৈৰ সমষ্টিত মিত্ৰ দলৰ দুজন প্ৰাৰ্থী প্ৰতিবাদকতাও থাকিল অগপৰ পৰা আৰু কুশল দুৱৰী থাকিল বিজেপিৰ পৰা। এই ঘটনাটো এটা লক্ষণীয় কথা। মিত্ৰ দলৰ দুজন প্ৰাৰ্থী নাই, মই সেই কথাত মই বিশেষ বিভাজিত হ'ব। মিত্ৰ দলৰ ভোট যদি বিভাজিত হয় এজনেতো সুযোগ পাবই। মিত্ৰ দলৰ ভোট যদি ঐক্যবদ্ধ থাকে যদি এজন থাকে যদি, তেতিয়াহ'লে বিৰোধী পক্ষৰ অসুবিধা হয়। আৰু যদি মিত্ৰ দলৰ ভোটেই বিভাজিত হয় দুটা শক্তি, তেতিয়াহ'লেতো লাভ কাৰোবাৰ হ'ব। আৰু সেই ক্ষেত্ৰত কাৰ লাভ হৈছে আপোনালোকে স্পষ্ট দেখিছে। মই সেইটোত নাযাওঁৱেই, ক'লোঁ মই কথাখিনি। কিন্তু বুজাবুজি বিলম্বিত হোৱাত কংগ্ৰেছৰ আমি যেনেকৈ অলপ দোষী, কাৰণ কংগ্ৰেছে এইটো তাৎক্ষণিকভাৱে হয় বুজাবুজি হ'ব বা নহ'ব, এই বিষয়টো এমাহ ডেৰমাহ আগতে যদি সিদ্ধান্তত আহিব পাৰিলোহেঁতেন, তেতিয়াহ'লে আমি বিৰোধী দলবিলাকে জনসাধাৰণৰ মাজত গৈ পেলাই, আমাৰ সিদ্ধান্তও আছিল জনসাধাৰণৰ মাজত গৈ পেলাই আমি আমাৰ কৰ্মসূচী, আমাৰ কথা বতৰাবিলাক তুলি ধৰিলে ৰাইজে আশ্বস্ত হ'লোহেঁতেন।